আজি আমি আলোচনা কৰিবলৈ লৈছোঁ 4 নং পাঠৰ ৰাষ্ট্ৰীয় দিৱস পাঠটি। এই পাঠটিত আমি আমাৰ ৰাষ্ট্ৰৰ দিৱসসমূহৰ বিষয়ে জানিব পাৰিম। এই দিৱসসমূহ জনাৰ আগতেই আমি এটি পদ্য গাই লওঁ আহাচোন। তিনি বৰণীয়া জাতীয় পতাকা বতাহত উৰি নাচে, ওপৰত গেৰুৱা মাজত বগা, তলত সেউজীয়া ৰং আছে। মাজৰ গাঢ়-নীলা অশোক চক্ৰত 24ডাল দণ্ড আছে। ৰাষ্ট্ৰীয় দিৱসত পতাকাখনি সকলোৱে সন্মান যাচে। এইখন হৈছে আমাৰ জাতীয় পতাকা। সকলো দেশৰে নিজৰ নিজৰ একোখনকৈ জাতীয় পতাকা থাকে। ঠিক সেইদৰে এইখন হৈছে আমাৰ ভাৰতবৰ্ষৰ জাতীয় পতাকা। আৰু এই পতাকাখনত 3টা ৰং আছে। সেইকাৰণে এই পতাকাৰ নাম তিৰংগা পতাকা বুলিও কোৱা হয়। আৰু এই পতাকাখন 1947 চনৰ 22 জুলাই ভাৰতৰ জাতীয় পতাকা হিচাপে স্বীকৃতি পাইছিল। এই পতাকাখনৰ এতিয়া আমি ৰংসমূহ জানো আহাচোন। পতাকাখনৰ ওপৰৰ ৰংটো কি আছে? গেৰুৱা, হয়নে? মাজৰ ৰংটো আছে বগা আৰু তলৰ ৰংটো হৈছে সেউজীয়া। এই তিনিওটা ৰঙে আমাৰ জাতীয় পতাকাখনৰ 3টা বেলেগ বেলেগ অৰ্থ বা ভাৱৰ প্ৰতীক হয়। গেৰুৱা ৰংটোৱে বুজাইছে ত্যাগ, দেশপ্ৰেম আৰু সাহসৰ প্ৰতীক। ঠিক সেইদৰে বগা ৰংটোৱে বুজাইছে সত্য আৰু শান্তিৰ প্ৰতীক। আৰু সেউজীয়া ৰংটোৱে কি বুজাইছে? কৃষি আৰু প্ৰগতিৰ প্ৰতীক। আৰু যে এই বগা অংশৰ মাজত গাঢ়-নীলা ৰঙৰ অশোক চক্ৰটো দেখিছা? এই চক্ৰটোৰ 24ডাল দণ্ড আছে। এই ৰংটোৱে কি বুজাইছে জানানে? আকাশ আৰু সমুদ্ৰক বুজাইছে। মানে নীলা ৰংটোৱে আকাশ, অৰ্থাৎ আকাশখন নীলা, হয় নহয়? সমুদ্ৰখনো ঠিক সেইদৰে নীলা। গতিকে এই নীলা ৰংটোৱে আকাশ আৰু সমুদ্ৰক বুজাইছে। আকৌ এই যে দেখিছা অশোক চক্ৰটো, এই চক্ৰটোক ধৰ্মচক্ৰ বুলি কোৱা হয়। সাৰনাথৰ অশোক স্তম্ভৰ পৰা এই চক্ৰটো। আমাৰ এই জাতীয় পতাকাখনৰ কিছুমান ব্যৱহাৰ আছে। এই পতাকাখন হৈছে আমাৰ সন্মানৰ প্ৰতীক হয়। আমি এই পতাকাক যধে-মধে ব্যৱহাৰ কৰিলে কিন্তু নহ'ব। এতিয়া এই ব্যৱহাৰসমূহ তোমালোকে মন কৰাচোন। সূৰ্য উদয় হোৱাৰ পিছত পতাকাখন উত্তোলন কৰিব লাগে আৰু সূৰ্য অস্ত যোৱাৰ আগতেই পতাকাখন নমাব লাগে। ঠিক সেইদৰে দ্বিতীয় নিয়মটো হৈছে জাতীয় পতাকাখন যেতিয়া আমি উত্তোলন কৰিম, গেৰুৱা ৰংটো সদায় ওপৰ ফালে থাকিব লাগে। তৃতীয়তে জাতীয় পতাকাখন টেবুল বা অইন কোনো বস্তুৰ ওপৰত পৰি থাকিব নালাগে। এতিয়া দেখা যায় আজিকালি কি হৈছে, পতাকা এখন আমি লৈ গৈছোঁ, তাৰপিছত আমি ক'ৰবাৰ আলি কাষত পেলাই থৈ দিছোঁ, হয় নহয়? কোনোবাই সেই পতাকাখন গছকি পেলাইছে। সেইখিনি আচলতে হ'ব নালাগে, কাৰণ পতাকাখন হৈছে আমাৰ এটা সন্মানীয় প্ৰতীক হয়। চতুৰ্থতে পতাকাখন লৈ সমদল উলিয়ালে পতাকা বহন কৰা ব্যক্তিজন সদায় একেবাৰে আগত থাকিব লাগে। আৰু আমাৰ দেশত অনুষ্ঠিত হোৱা আন্তঃৰাষ্ট্ৰীয় খেল সমাৰোহ আদি অইন ৰাষ্ট্ৰৰ পতাকাৰ সৈতে একে শাৰীত আমাৰ পতাকাখন থাকে। পতাকাখন একেবাৰে প্ৰথমত সোঁফালে থাকিব লাগে।
এইখিনি হৈছে আমাৰ এখন জাতীয় পতাকাৰ ব্যৱহাৰৰ নিয়ম। এইবাৰ আমি জানিম আহা জাতীয় প্ৰতীকৰ বিষয়ে। জাতীয় প্ৰতীকটো হৈছে অশোক স্তম্ভ। আৰু এই জাতীয় প্ৰতীকটোত কি থাকে? তিনিটা সিংহ পিঠিয়া পিঠিকৈ থিয় হৈ থকা দেখা যায়। আচলতে সিংহ কেইটা থাকে? 4টা, হয় নহয়? সন্মুখৰ ফালৰ পৰা চালে পিছফালৰ সিংহটো দেখা নাযায়। গতিকে আমি 3টা সিংহহে দেখা পাওঁ। আচলতে 4টা সিংহই থাকে। আৰু সিংহকেইটাৰ তলত এটা চকা থাকে। আৰু চকাটোৰ এফালে ঘোঁৰাৰ ছবি আৰু আনফালে এটা ষাঁড় গৰুৰ ছবি আছে। একেবাৰে তলত লিখা আছে সত্যমেৱ জয়তে। আৰু এই প্ৰতীকটো চৰকাৰী কাগজ পত্ৰ, ডাক টিকট, পোষ্টকাৰ্ড আদি ব্যৱহাৰ কৰাটো বাধ্যতামূলক।